আপোনাকো বহুতো এটাক কৰে সেই সম্পৰ্কত আমি অলপ জানিব বিচাৰোঁ যে হৈছে কেনেকুৱা পৰিস্থিতিৰ পৰা আপুনি মানে বাচি আহিছে বা কি অকণমান যদি জনায় 2019 মই আৰম্ভ কৰিছিলোঁ যে আৰম্ভ বুলিয়ে ক'লোঁ এতিয়া তোমাৰ যেতিয়া এইবিলাক হৈছিলে তাৰ পিছৰ পৰা বহুত টাৰ্গেট হ'লোঁ মানে বিভিন্ন ঠাইৰ বিভিন্ন মানুহৰ পৰা টাৰ্গেট হৈছে এতিয়া বহুতে ভাবে এই ভিডিঅ' বনাই এইবিলাক ইউটিউবাৰ হয় প্ৰথম কথা মই ইউটিউবাৰ বা তেনেকুৱা ব্লগাৰ নহয় ইমান ওপৰৰ লেভেলত মই যাব পৰা নাই আজিলৈ কিন্তু জাষ্ট ট্ৰাই কৰোঁ কিন্তু এই বস্তুটোত যোনটো মই ফেচ কৰিছোঁ 2019 মোৰ একদম ডাইৰেক্ট এটেম্প্ট হৈছিলে সেইটো তোমাৰ একদম ঘৰৰ কাষত তেতিয়া মানে কি হৈছে মোৰ ফটো দেখাই আছিলে বেলেগক ওচৰত ফটো দেখাইছিলে তেতিয়া মানুহে অলপ সন্দেহ কৰিছে ফটো দেখাই কিনে যদি চিনিয়ে পাই কিয় ফটো দেখাব তাৰপিছত এতিয়া মোক লগালগ ফোন কৰিছে কৈছে এনেকুৱা হৈছে মই কৈছোঁ ৰ'বাচোন ঠিক আছে মই চাম বাৰু তাৰপিছত তেনেকুৱা হৈ কিনে তাৰপিছত অলপ মই পুলিচৰ লগতো খবৰ খৰি কৰিলোঁ তাৰপিছত ঘৰতো অলপ জনাইছোঁ কাৰণ মা অকলে থাকে তেনেকৈ কৰি কিনে তাৰপিছত আমি অলপ আহিলোঁ তেনেকৈ 4-5টা মানুহ আহিলে আহি পোৱাৰ পিছত তাৰপিছত তেনেকৈ অলপ ধৰা গ'ল তাৰপিছত গম পালোঁ সেইটো এটা পূৰা টাৰ্গেট মানে খতম কৰিম বুলি আহিছিলে তাৰপিছত ওপৰৱালা আছে না কয় নহয় এই ওপৰৱালা থাকিলে কোনো একো কৰিব নোৱাৰে তাৰপিছত তেনেকৈ সেইটোৰ পৰা এটা বাচিলোঁ তাৰপিছত আকৌ 2021ত হৈছিলে সেইটো একদম পূৰা ডাইৰেক্ট গাড়ী মোক পিছা কৰিছিল আৰু সেইটোততো মই আচলতে নাৰ্ভাছো খাইছিলোঁ কাৰণ মোৰ মা আছিলে আৰু মোৰ গাড়ীত আচলতে ব্লেক গ্লাছ থাকে তো সেইটো কাৰণেও মই বাচিব পাৰোঁ কাৰণ পূৰা গাড়ী যোনটো হিচাপে মোক মানে পিছা কৰি আহিছে পিছা মানে সিহঁতে আছে টাৰ্গেটে ল'ব পৰা নাই এনেকুৱা লাগি আছে ভাবি আছে চলাই আছোঁ নে বহি আছোঁ এবাৰ গাড়ী সিপিনে লৈ যায় এবাৰ গাড়ী ইপিনে লৈ যায় চ' তাৰপিছতে তাৰ পৰাও তেনেকৈ বাচি আহিছে এইটো গম কেনেকৈ পালে যে গাড়ীত আপুনি বহি আছে বুলি সেইটোৱে বস্তু মানে কোনোবাতো তাতে থাকিব লাগিব কোনোবা তেনেকুৱা কোৱা মইতো ভাবি আছোঁ এনেই কিছুমান গাড়ী থাকে ন আগা পিছা কৰি থাকে কিছুমান তো মই বহুত দূৰৰ পৰা মোটামুটি 10-15 কিলোমিটাৰ্ছ মোক ফ'ল' কৰিছে তাৰপিছত মই নিজে এটা বেলেগ ছাইডত ঘূৰাই দিছোঁ মই যদি মোক ফ'ল' কৰা নাই গুচি যাব মই ঘূৰাই দিছোঁ যে গাড়ীখনো সেইপিনে সোমাই গৈছে তেতিয়া মই গম পাইছোঁ নাই মোক ফ'ল' কৰিছে ইয়াতে মই সাৱধান হ'ব লাগিব মাছ যদি ফায়াৰ মাৰি দিয়ে কিবা কাৰণে মা আছে তো এইটো ৰিস্ক ল'ব নোৱাৰি চ' তেনেকৈ মই অলপ নিজৰ এনেকৈ বচাই আহি তাৰপিছত গড়চুকৰ থানাৰ ওচৰত মই গাড়ীখন সোমাই দিছোঁ তাৰপিছত ওপৰলৈ ৰহম তাৰপৰা আকৌ ছাইড হ'ল তাৰপিছত সেইখিনি তাৰপিছত পুলিচ ছাপৰ্ট পাইছোঁ পুলিচ সাংঘাতিক ছাপৰ্ট পাইছোঁ আৰু লগতে পাব্লিক ছাপৰ্টো আছিলে তো তেনেকৈ বহুত কিছু হৈছে এতিয়াও থ্ৰেট থাকে এতিয়া তাৰপিছত এতিয়ালৈ কিবা হৈছিল নাই থ্ৰেট থাকে এতিয়া মই অ'পেনলি এতিয়া মানুহে কয়হে মানে এইটো ইজি ৱে আজি যুঁজি আছোঁ হয় কিন্তু থ্ৰেট আছে এতিয়া অ'পেন মই ওলাব নোৱাৰোঁ ইমান এইটো চবেই মানা কৰে ঘপকৈ কিবা এটা হৈ যাব পাৰে বা বিভিন্ন মেছেজৰ আকাৰেদি থ্ৰেট হওক বা ফোনৰ আকাৰেদি থ্ৰেটটো পায়ে থাকোঁ এইবিলাক কিবা লৈ কিনে এইবিলাক তথাপিতো আৰু চলি আছোঁ আৰু ইয়াৰ মাজেদি আচ্ছা মই যেতিয়া আপোনাক ইনভাইট কৰিছিলোঁ আপুনি ভয় পাইছিল নে ভাল পাইছিলে নাই ভয় পোৱা নাই ভালেই লাগিছে যে মাতিছে এনেকৈ মোক খুব ভাল লাগিছে আচলতে